মই আছোঁ আজি ডাবৰগাঁও উনুজুলিত আৰু মই আজি যাম ডিপ্লাই চাবলৈ আৰু কেনেকুৱা ফিলিংছ হয় কেনেকুৱা ভাল লাগে চাই থাকক। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া যাই আছোঁ ডিপ্লাই। আমি চাইকেলেৰে ডিপ্লাই যাই আছোঁ। তো কিমান কেনেকুৱা কষ্ট হয় আমি সেই ফিলিংছটো পাই আছোঁ, আপোনালোকেতো চাই থাকে। আচলতে মই যাই আছোঁ গাঁৱে গাঁৱে, গাঁৱলীয়া ৰাস্তাৰে যাই আছোঁ, একদম ভিতৰুৱা ৰাস্তা হয়, এদি যাই আছোঁ। তো কেনেকৈ লাগে চাই থাকক ভিডিঅ'টো। এইটো ৰিচান দেখিছে চাগে, এইটো ধিৰবিল হয়, ধিৰবিলৰ কাষতে এইটো। আৰু আমি যাই আছোঁ, সকলোৱে গমেই পাই চাগে, ধিৰবিল নাম শুনিছে। আৰু ধিৰবিলৰ ৰাস্তাৰে যাই আছোঁ আমি, কাষে কাষে ধিৰবিল আছে আৰু আমি তাৰ ৰাস্তাৰ যাই আছোঁ। কোনোবাই যদি ইফালে আহিব খোজে আহিব পাৰে, এয়া মজা ৰাস্তা একদম। আৰু এয়া ধিৰবিল, এইটো ধিৰবিল হয়, এইটো ধিৰবিলৰ প্ৰস্তাৱ এতিয়া বন্ধ কৰি দিছে আৰু আমি ইফালে যাই আছোঁ। আচলতে ৰাস্তাবিলাক মানে একদম পাহাৰীয়া অঞ্চল না, একদম মানে চাইকেলেৰে বহুত কষ্ট হয় মানে। তথাপিতো আৰু বহুত মানে যাই আছোঁ আৰু কিবা এটা কৰি। ৰাস্তা মানে আপ ডাউন এইটো দেখিছে চাগে, মোবাইলটো বহুত কঁপি কঁপি যায়, মানে হাতত লৈ আছোঁ না মোবাইলটো একদম কঁপি কঁপি যায়। প্ৰথমতে যাম আমি এটা বুঢ়া বুঢ়ী মন্দিৰত মানে যাম চাবলৈ। আমি যাই আছোঁ এতিয়া কি মন্দিৰ? বুঢ়া বুঢ়ী মন্দিৰ। কিবা বোলে বুঢ়া বুঢ়ী মন্দিৰ আছে, তাত যাই আছোঁ। আৰু ইয়াৰ ৰাস্তাটো অৱস্থা, আমি বাছুগাৰ পৰা চাইকেল দি আহিছোঁ ইয়াত, চালকচা বুলি কয় এইটো নাই, চালকচা না, চালকচা কয়। বা কিমান দূৰ পৰা আহিছোঁ, মানিব লাগিব দেই। আৰু বুঢ়া বুঢ়ী মন্দিৰ দেখাম আপোনালোকক, এতিয়া যাই আছোঁ। তাৰমানে কথাটো হ'ল, মই মোবাইলটো হাতত লৈ মানে এনেকৈ চাইকেল চলোৱাটো ইমান ভাল নহয়, তাৰ বাবে অলপ ভিডিঅ'বিলাক ভাল নহ'ব পাৰে, কিন্তু বহুত মজা লাগি আছে। এইটো দেখিছে চাগে, মানে একদম মোবাইলটো কঁপি কঁপি যায় হাতত, মানে একদম ৰাস্তাবিলাকো ভাল নহয়। এতিয়া যাম লেফ্ট ছাইড, আৰু এয়া লেফ্ট ছাইড যাই আছোঁ। আৰু এতিয়া সোজা একদম মানে কঁপি কঁপি যায়, মানে ভাল দেখাত নাযায় আৰু। আৰু এয়া দেখিছে আমি আহি পাই গ'লোঁ ফাইনেলি, এয়া এইটো হয়, ইয়াতে অলপ ৰখিম আৰু ৰখি চাম কেনেকুৱা মজা। আৰু এইটোৱেই হ'ল আমাৰ বুঢ়া বুঢ়ী মন্দিৰ। মই কেতিয়াও অহা নাই, আজি প্ৰথম আহিছোঁ ইয়াত। আৰু এয়া চাওক কেনেকুৱা পৰিস্থিতি, কেতিয়া হয় মই নাজানো ইমান ভালদৰে, অলপ মানে এনে আৰু আহিলোঁ, অলপ চালোঁ। এয়া দেখিছে চাগে কেনেকুৱা, আৰু এয়া চাওক কেনেকুৱা মজা, কেনেকুৱা ভাল লাগে। ভালে লাগে হয়তো মেলাটো, কিন্তু মই নাজানো, মই কেতিয়াও অহা নাই। আৰু এতিয়া মই অলপ ওপৰত চাম যাই কেনেকুৱা লাগে, ওপৰত চাবলৈ যাওঁ কেনেকুৱা লাগে। তো নিশ্চয় ভাল লাগিব। এয়া মন্দিৰটো আৰু ভালদৰে অলপ দেখাইছোঁ। আৰু এইটোৱেই হ'ল চিৰিটো, ইয়াৰ মন্দিৰৰ চিৰিটো এইটো হয়। আৰু এয়া পৰিস্থিতি মজা। আৰু এতিয়া এনেই আৰু অলপ ফুৰি আছোঁ, অলপ ঘূৰি আছোঁ। মন্দিৰটো চালোঁ কেনেকুৱা, ভালে লাগিল দেখি, বহুত ভাল লগা। আৰু সেয়া আমি অলপ তিনিজনে আহিছোঁ, আৰু অলপ নামঘৰ দেখাই আছোঁ, ৰ'ব এইটো নামঘৰত আহিলোঁ। এয়া হয়তো নামঘৰে চাগে এইটো, মই নাজানো, মানে এনেই আহিছোঁ আৰু কেতিয়াও অহা নাই। তথাপিতো এনে কৈ দিলোঁ আৰু নামঘৰ বুলি, দেখাত যিহেতুকে নামঘৰ ভাল লাগে। আৰু এতিয়া আমি ওপৰৰ পৰা নামি আহিলোঁ, আৰু মন্দিৰটোক আমি টাটা বাই বাই দিলোঁ আজি। আৰু এতিয়া আমি যাম ডিপ্লাই, মানে ডিপ্লাই মজেদাৰ ভিডিঅ' এতিয়াহে হ'ব ডিপ্লাইত, চাওক কেনেকুৱা লাগে ডিপ্লাই। আৰু আমি এনেকৈ যাই আছোঁ, আৰু লগতে এইটো মন্দিৰ দেখা পালোঁ। এইটো বোলে ৰাজ মন্দিৰ, ডাঙৰ মেলা হয় লগতে।
আৰু আমি এনেকৈ আহি আছোঁ মানে যায়েই আছোঁ পামেই আৰু বেছি দূৰ নাই আৰু মানে ফাইনেলি পামেই আৰু সঁচাকৈ পাম আৰু আমি এই ফাইনেলি আহি পালোঁ এইটো হ'ল আমি দিপ্লাইৰ প্ৰথম গেট আৰু ভিতৰলৈ সন্দালোঁ আৰু এইটো ডাঙৰকৈ বনাইছোঁ একদম বম ডাঙৰ গেট আৰু সন্দাই আহিলোঁ বহুত মজা লাগিব আৰু ভিডিঅ'টো একদম শেষলৈকে চাব বহুত ভাল লাগিব আশা ৰাখিলোঁ ভিডিঅ'টো চাবলৈ আৰু আমি অলপ এনেকৈ আছোঁ চাই আছোঁ ক'ত যাম কোনদিয়া যাম আৰু আমাৰ মাইকেল জেকচনবিলাক ইয়াতে থৈ দিলোঁ আৰু এতিয়া আমি অলপ ফুৰি আহোঁ মানে দিপ্লাই বিল চাই আহোঁ আৰু পুৰা গান লগাইছে মানে পিকনিক মাৰি আছে পিকনিক এতিয়াও খাইয়ে আছে মানে গান লগাই আছে নাইচ वेलकम टू दिप्लाई वाओ ये रास्ता है तो इधर आ रहा है मैं और इधर जाने वाला हूँ और इधर रोड है वो इसका है नाम दिप्लाई ओहो हो उधर रखना আৰু দিপ্লাই বিলটো মানে এইটোৰ কাৰণে ভাল লাগে এই ব্ৰিজটো যিটো দেখিছে মানে চলনিৰ মানে ৰছীৰে যিটো বান্ধি বনাইছে এইটোৱে ভাল লাগে মানে তাৰ বাবে মানে একদম পপুলাৰ হৈ গৈছে মানে ব্ৰিজটো লোৰে বে এইটো লোৰে বে এতিয়াও পিকনিক মাৰি আছে মানুহবিলাক সকলোৱে আৰু আমি এনে ফুৰিবলৈ আহিছোঁ আৰু চাবলৈ আহিছোঁ পিকনিক আহিছোঁ This one comes straight from out of the down south. Diplai. Welcome to Diplai. बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है মজা বে মজা ইমান ধুনীয়া মজা বহুত মানুহ পিকনিক মাৰি আছে এতিয়ালৈকে মজা আৰু আমি এইটো ৰাস্তা চাওক না বে বহুত ধুনীয়া কনফিউজ লাগি গৈছে বে আজি প্ৰথম আহিছোঁ ইয়াত বে এনেকুৱা মজা তো আপোনালোকেও কোনোবাই যদি আহিব খোজে আহি যাওক কোনো কথা নাই আৰু মোৰ ভিডিঅ'টো চাওক আৰু আহি যাওক
তেতিয়াহে গম পাব ব্লগ ভিডিঅ'ৰ পাৱাৰ কেনেকুৱা, ক'ত কেনেকুৱা মজা। তেতিয়াহে ভাল লাগিব যে আমি ব্লগ ভিডিঅ' চাই ক'ত ক'ত ৰাস্তা কি কি দেখিবলৈ পাওঁ। তো মজা একদম ফাইনেলি। ৱাও so beautiful, মই আজি প্ৰথম আহিছোঁ বে। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे। মজা মজা মজা। আৰু আমি এনেকুৱা ফূৰ্তি লাগিল দেখি পাই মানে একে ক'ব নোৱাৰোঁ। আমি মানে দুয়োটাই একে ডান্স কৰিব মন গ'ল আৰু এতিয়া আমি ডান্স কৰিম। চাই থাকক ডান্সটো কেনেকুৱা লাগে। কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতেও চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো ঐ কলি যাই হানি জানে নাচিলে হয় চুৰণাত বুকুখন দেখালে হয় পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি। আমি মানে ফাইনেলি ডান্সটো কৰি দিলোঁ, মানে এনেকুৱা যি মনত ভাল লাগিল। আৰু এতিয়া আমি এনেকৈ অলপ খোজকাঢ়ি আছোঁ আৰু। ৱেলকাম টু দিপ্লাই। বহুত আহি ভাল লাগিল আৰু বহুত ভাল লগা জেগা হয়, কোনোবাই আহিব পাৰে। আমি বহুত ভিতৰে ভিতৰে আহিছোঁ, মানে গাঁৱে গাঁৱে আহিছোঁ, বহুত ভাল লাগিলে। তো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ বাই বাই। নতুনকৈ আৰু ভিডিঅ' আহিলে লগ পাম আপোনালোকক সকলোকে। আজিলৈ বাই বাই।